নমস্কাৰ, কি খবৰ আপোনালোকৰ? মোৰ চেনেলটি অন্য এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। মই তেজপুৰত অৱস্থিত হলেশ্বৰ দেৱালয় মন্দিৰ ভাগলৈ গৈছিলোঁ আৰু তাৰে দৃশ্য অকণমান আপোনালোককো দেখুৱাইছোঁ। শাওণ মাহৰ সোমবাৰ এটাত গৈছিলোঁ। তাৰপিছতে মই চাদৰ এখনত দহি বটিবলৈ ওলাইছোঁ। অকণমান আপোনালোকক দেখুৱাই দিছোঁ। তাৰ লগতে মই প্ৰথমতে বেজীত গুলি সূতা ভৰাই লৈছোঁ আৰু দুটা গাঁঠি দি লৈছোঁ। তাৰপাছতে বৰ্ণালী পাটৰ সূতা লৈছোঁ। বৰ্ণালী পাটৰ সূতা দি পেলাই মই দহি বাতিছোঁ আৰু মই গাঁঠিটোৰ মূৰত বেজীটো দুপাককৈ সৰকাই দিছোঁ আৰু সৰকাই লৈ পেলাই সূতাখিনি মই মাজেদি আকৌ পুনৰ বেজীটো সূতাডালৰ মাজেদি এনেকৈ ভৰাই দিছোঁ, দেখিছেনে? এনেকৈ ভৰাই দিলে বেছি ধুনীয়াকৈ টান হয় আৰু খুলি যোৱাৰ সম্ভাৱনা নাথাকে। সেয়ে মই এনেকৈ দহি বাতিছোঁ আৰু এইটো পদ্ধতি আপোনালোকক দেখুৱাই দিলোঁ। বহুত সহজ, সকলোৱে বাতিব পৰা এবিধ সহজ পদ্ধতি। দেখি পেলাই কেনেকুৱা পাইছে জনাব দেই, আৰু আপোনালোকেও এনেকৈ বাতিব। আজিলৈ আহোঁ তেনেহ'লে, বাই বাই।